দেউতা বজাৰলৈ গ'ল, ইমান দেৰি আহিবহি নাই। বোপাই আছনে ঘৰত? আছোঁ দেউতা। কি কৰি আছিলি? কিতাপ পঢ়ি আছিলি নে অকল মোবাইলটোকে পিটিকি আছিলি? কিতাপ পঢ়িলোঁ দেউতা, আৰু এতিয়া মোবাইলটোকে অলপ চাই আছিলোঁ আপুনি অহাৰ আগত। কি কথা ক'বলৈ আহিছ তই? কিতাপ নপঢ়িলে মূৰ্খ মানুহ হবি। মূৰ্খ হ'বলৈ মন আছে নেকি তোৰ? নহয় দেউতা, মই কিতাপ পঢ়িছিলোঁ, এতিয়া আপুনি অহাৰ আগতহে মই মোবাইলটো চাইছোঁ। ৰবীনৰ জীয়েকক দেখিছ দিনে নিশাই কেনেকৈ কিতাপ পঢ়ি থাকে। তই পঢ়িব নোৱাৰ নেকি তেনেকৈ? দেউতা, তেনেকৈ নক'বচোন তুমি, কিয়নো চবৰে মূৰত একেই নহয়। তাই দিনে নিশাই কিতাপ পঢ়িলে বুলি ময়ো নোৱাৰোঁ নহয় দিনে নিশাই কিতাপ পঢ়িব। তই তাক জ্ঞান দিবলৈ আহিছ, তেনেকৈ জ্ঞান মোক নিদিবি, গম পাইছ নাই এতিয়া? দেউতা, মই আপোনাক কথা দিছোঁ, মই জীৱনত কিবা এটা হ'ম, আৰু কি হ'ম সেইটো আপুনি ক'ব নোৱাৰিব। বাৰু কচোন, তই জীৱনত কি হবি বুলি ভাবিছ, যিটো মই কেতিয়াও কল্পনা কৰিব নোৱাৰোঁ। তই মুঠতে গৰু হবি, যিহেতু তই কিতাপ পত্ৰ পঢ়াত বেয়া পাইছ, সেইকাৰণে কিতাপ পত্ৰ অবিহনে আজিকালি একোৱেই নাই। পঢ়া শুনা মানুহক লাগে, দুটা কথা জানিব লাগে, ক'ৰবালৈ গ'লে চাইনবোৰ্ডখনো পঢ়িব পাৰিব লাগে। তই এতিয়াৰ পৰা যদি মোবাইল চাওঁ, তই ক'ত পঢ়িব পাৰিবি? তই মোক কচোন। মই যিমানখিনি জ্ঞান পালোঁ দেউতা, মই সিমানখিনি জ্ঞানে বহুত কথা শিকিব পাৰিছোঁ, আৰু মই এতিয়া ক'ৰবালৈ গ'লে চাইনবোৰ্ডখনত কি লিখা আছে, অসমীয়া, ইংৰাজী, হিন্দী, এই তিনিটা ভাষা ট্ৰেঞ্চলেট মই বুজি পাওঁ, আৰু মই ক'ব পাৰোঁ। মোৰ মতে পঢ়া শুনা বুলিবলৈ মানুহক শিক্ষাটোতকৈ জ্ঞানটো লাগে। সেই জ্ঞানটো দেউতা আপুনি ক'ত পায় জানেনে? ভাল কথা কৈছ। তই জ্ঞানৰ কথা কৈছ যদি কচোন বাৰু, জ্ঞান ক'ত পায়? কিতাপতকৈ বেছি ক'ত জ্ঞান পায়? দেউতা, কিতাপতকৈ বেছি জ্ঞান ক'ত পায় জানেনে? য'ত জীৱনৰ প্ৰত্যেক দিনাই যিবিলাক ঘটনা সংঘটিত হৈ থাকে, সেই ঘটনাবোৰেই জীৱনত পঢ়ি কাগজৰ কিতাপতকৈ বেছি জ্ঞান দিয়ে, গম পাইছেনে? বাহ, তই সঁচাকৈ বহুত জ্ঞানী হ'লি দেই। বাৰু যা, পানী অকণ আনগৈ, তোৰ কথা শুনি দেউতা পানী। বাৰু কচোন, তই ক'ৰবাত অচিনাকি মানুহ এজনে যেতিয়া তোক হিন্দীত সুধিব যে এই জেগাখনৰ নাম কি হয়, তই তেতিয়া উত্তৰটো কি বুলি দিবি বাৰু কচোন? দেউতা, মই তেতিয়া উত্তৰটো এনেকৈ দিম যে क्या पूछ रहा था इस जगह का नाम है? इस जगह का नाम आसाम है। आसाम का शिवसागर डिस्ट्रिक्ट है। বাহ, সঁচাকৈ তই পাৰিছ দেই। দেউতা, মই আপোনাক কিছুমান হিন্দীত প্ৰশ্ন কৰিম, আপুনি উত্তৰ দিব পাৰিবনে? নাই, মই নোৱাৰোঁ। তই কি ক? দেউতা, মই আজিকালি গান গাবলৈ লৈছোঁ, আপুনি এটা গান শুনিবচোন। বাৰু গাচোন, কি গান গাৱ তই? ফুলনিত ফুলিছে ফুল ফুল ফুল, জোনাকী বাটেদি আহিবা শুন শুন শুন, নিজান বননিতে মোক মাতিবা তুমি, অ জোন জোন জোন, অ জোন জোন জোন, বিহুৰে বতৰত মোৰে অসন্তি ঢোলটি বজাবিনে, নিজান বননিতে তোকে মাতিম গৈ জোন জোন জোনকে, কুলিয়ে বিনালে মই নাজানো গছৰে ডালতে, কেতেকীও বিনালে নেহাজান গছৰে আগতে, তই বিনাবি কেঁচা মাকে দিয়াকে, এইবাৰ বহাগতে বিনাবিনে, ভাবিছো এইবাৰ বিহুতে আনিমগে সঁচাকে, ভাবিছো এইবাৰ বিহুতে আনিমগে সঁচাকে, ভেচপা গাড়ী ৰেডি কৰিছো তোক উঠুৱাই আনিবলে, ভেচপা স্কুটাৰ ৰেডি কৰিছো তোক উঠুৱাই আনিবলে, ৰুণ জোন ৰুণ জোন ৰুণ জোন ৰুণ জোন ৰুণ জোন জোন জোন। বাহ, তই বহুত ধুনীয়া ধুনীয়া গান গাৱ দেই। সঁচাকৈ তই কাইলৈ এটা ফাংচন পাতিম, সেই ফাংচনটোত তই গান গাব লাগিব, পাৰিবিনে? পাৰিম দেউতা, আপুনি যেনেকৈ বিচাৰে মই তেনেকৈ কৰিম। আপোনাৰ আশীৰ্বাদত মই আপোনাক কেতিয়াও
নিৰাশ হ'বলৈ নিদিওঁ আৰু আপোনাৰ সন্মানৰ ৰক্ষা কৰিম আৰু মই আপোনাৰ কথাত গান গামগৈ কাইলৈ।